সৰস্বতী পূজালৈ মাজত মাত্ৰ এটা দিন। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত কমলপুৰৰ মৃন্ময় শিল্পী। সৰস্বতী পূজালৈ মাজত মাত্ৰ এটা দিন। মৃৎশিল্পালয়ত ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। হেলেমত দেৱী সৰস্বতীৰ মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল। ৰাজ্যৰ বিভিন্ন ঠাইৰ শিল্পীসকলৰ লগতে পিছ পৰি থকা নাই উদীয়মান যুৱক তথা ৰঙিয়া মহকুমাৰ ছাত্ৰ সন্থাৰ সহ-সাধাৰণ সম্পাদক ভৱেশ দাস। তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সৰস্বতী দেৱীৰ মূৰ্তি। অসমীয়া হিচাপে নিজকে গৌৰৱান্বিত কৰি প্ৰায় 15 বছৰৰো অধিক সময় এই মৃন্ময় মূৰ্তিবোৰ সজোৱাত ব্যস্ত ছাত্ৰ নেতা ভৱেশ দাস। তুমি এই যি মৃৎশিল্পৰ লগত জড়িত হৈ আছা, এই মৃৎশিল্পৰ লগত জড়িত হৈ থাকিবলৈ কিমান দিন হ'ল তোমাৰ? মই মৃৎশিল্পৰ লগত জড়িত হ'বলৈ মোৰ 12-13 বছৰ হৈ গ'ল। তুমি এই মৃৎশিল্পটো ক'ত শিকিছিলা? মোৰ ঘৰৰ কাষতে, মোৰ ঘৰ কুসুমপুৰত হয়। কমলপুৰ সমষ্টিৰ অন্তৰ্গত কুসুমপুৰ গাঁৱত। মোৰ কুসুমপুৰত আমাৰ দুৰ্গা পূজা মন্দিৰ এটা আছিলে। আমি সেই মন্দিৰত সৰুৰ পৰা LP স্কুলত পঢ়া দিনৰ পৰাই আমি তাতে চাই থাকোঁ। চাই আমি লাষ্ট হাইস্কুলৰ দিনৰ পৰা আমি নিজে বনোৱা কৰিলোঁ। তুমি অকলে কৰা নে আৰু আছে তোমাৰ লগত? আমি ভাই ককাই দুজনে কৰোঁ। দুজন ভাই ককাই তোমালোকে কৰি আছা? হয়, আমি দুজন ভাই ককাই কৰোঁ। মানে প্ৰশিক্ষণ ক'তো লোৱা নাই, চাই শিকিছা তোমালোক? চাই শিকিছোঁ, প্ৰশিক্ষণ তেনেকুৱা নাই আৰু। তোমালোকে কি কি মূৰ্তি বনোৱা? আমি দুৰ্গা পূজাৰ পৰা আদি কৰি মাটিৰ সকলো মূৰ্তিয়ে তৈয়াৰ কৰোঁ আমি। কেৱল আমি ৰাসৰ কাৰেণ্টৰ যিবিলাক আছে সেইবিলাক আমি নকৰোঁ, কিন্তু আমি জেনেৰেল যিবিলাক মূৰ্তি আছে দুৰ্গা পূজাৰ পৰা আদি কৰি সৰস্বতী, বিশ্বকৰ্মা, লক্ষ্মী মাৰ মূৰ্তি, সকলো মূৰ্তি আমি বনাওঁ। অকল মাটিৰে মূৰ্তি বনোৱা নে আৰু পকীৰো বনোৱা? আমি পকীৰ বনাওঁ, পাৰ্মানেণ্ট মূৰ্তি চিমেণ্টৰ। বৰ্তমান তোমালোকে এতিয়া কি মূৰ্তি বনাই আছা? বৰ্তমান সৰস্বতী পূজাৰ মূৰ্তি কাম কৰি আছোঁ আমি। আৰু সৰস্বতী পূজা যিহেতু সমাগত, গতিকে সৰস্বতী পূজাৰ মূৰ্তিৰ কাম চলি আছে। আমাৰ দুয়োটা জেগাতে চলি আছে, ঘৰতো চলি আছে, বৰ্তাতো চলি আছে। সময়ে সময়ে আমি বেলেগ বেলেগ মূৰ্তি বনাওঁ। যেতিয়া যি মূৰ্তি কাষ্টমাৰে আমাক বনাব দিয়ে তেনেকৈ আমি বনাই দিওঁ অৰ্ডাৰ অনুযায়ী। এই মূৰ্তি এটা বনাওঁতে তোমালোকৰ কিমানমান সময় লাগে? এটা মূৰ্তি সেইটো চাইজৰ লগত কথা, ডাঙৰ সৰু, কিন্তু কামবিলাক একেলগে সকলো কৰিব নোৱাৰি। ধৰক 2-3 দিনৰ ভিতৰত হৈ যায় আৰু। তোমালোকে যে পকীৰ মূৰ্তিও বনোৱা, অৰ্ডাৰ অনুযায়ী বনোৱা নেকি? আমি অৰ্ডাৰ অনুযায়ী বনাওঁ। সকলো ধৰণৰ পকীৰে মূৰ্তি বনোৱা নে? সকলো ধৰণৰ পকীৰ মূৰ্তি বনাওঁ। এজন অসমীয়া ল'ৰা হৈ কিনে তুমি এই মৃৎশিল্পৰ লগত জড়িত হৈ আছা, তোমাৰ অনুভৱ কেনেকুৱা? অনুভৱ খুবেই ভাল, কাৰণ আমাৰ অসমীয়া ল'ৰাই বেছিভাগে এইটো কাম নকৰে। গতিকে আমি অসমীয়া ল'ৰা হিচাপে আমি এইটো কামত আগ্ৰহী হৈছোঁ। এটা কাৰণত এই কামটো কৰি আচলতে বহুত ভাল লাগে। তেনেকৈ আমি চলিব পাৰোঁ, আমাৰ ঘৰখন চলিব পাৰে, তেনেকৈ আমি চলাই আছোঁ আৰু।